Hello guys, welcome back to my channel MS Blog. Hi, মই বহুত দিন পিছত আপোনালোকৰ মাজলৈ আহিলো তো মাজত ভিডিও আপলোড কৰিব পৰা নাই মই গলৰ অলপ অসুবিধা হৈছিল প্ৰবলেম হৈছিল তো আজি নতুন এটা ভিডিও লৈ আপোনালোকৰ মাজত আহিলো তো এজন যুৱক আছে মানে শিশু আছে তো সৰু লৰা তো তেখেতৰ কিছু প্ৰতিভা আছে তো প্ৰতিভা মই আপোনালোকৰ মাজত দাঙি ধৰিম তো ভিডিওৰ জৰিয়তে তো আপোনালোকে লগত থাকক তো ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকক ঠিক আছে হয় এইজনে হেই লৰাজন What? তো এই লৰাজনৰ যি প্ৰতিভা আছে তো প্ৰতিভাসমূহ আপোনালোকৰ মাজত মই ভিডিওৰ জৰিয়তে দাঙি ধৰিম তো আপোনালোকে ভিডিওটো বেছি বেছি লাইক কমেন্ট শেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব বা ফলো কৰি ল'ব তো তোমাৰ নাম কি আশৰাফুল হুছেইন ঘৰ ক'ত তোমাৰ পায়াকুছি তো আসলে তুমি কি কি কৰিব পাৰা বহুত কিছু পাৰা তো তাৰে মাজত কি কৰিবা এতিয়া তিনিটা মান কৰিবা কি কি পেটৰ এক্সাৰসাইজ মানে পেটৰ এক্সাৰসাইজ কৰিবা তুমি ন আৰু বহুত ধৰণৰ হয় প্ৰথমে আপোনালোকক মই দেখুৱাম তো পেটৰ ই যি এক্সাৰসাইজ কৰিব এই এক্সাৰসাইজটো আপোনালোকক দেখুৱাই লওঁ তো দেখাই দিয়াচোন मजा आया হয় আপোনালোকে দেখা পালে তো পেটৰ যি মানে এক্সাৰসাইজ মানে পেটটো মানে আমি যে এনেকুৱা কৰিব নোৱাৰো এও পাৰে মানে এই লৰাজনে সেই কামটো পাৰে তো এইটো আছিল তাৰমানে পেটটো লৰোৱা তাৰমানে গোটেইখিনি বস্তু ই লৰাই থাকিব পাৰে তো আপোনালোকে প্ৰথম হেৰিটো চালে এক্সাৰসাইজটো চালে এতিয়া দেখাব পেটটো তাৰমানে পেটটো ভিতৰ ফালে লৈ যাব তো পেটটো পিঠিৰ লগত মানে জইন কৰিব দেখাই দিয়াচোন এনেকৈ কৰা এই আপোনালোকে চাইছে পেটটো তেও পিঠিৰ লগত একবাৰে লগাই দিছে তো আমি সেই বস্তুটো নোৱাৰিম কিন্তু এই সৰুৰ পৰাই মানে এইবিলাক পেটৰ যি এক্সাৰসাইজ বিলাক আছে কৰি আহিছে সেইবাবে তেও মানে এই বস্তুবিলাক পাৰে তো আমি কিন্তু এই বস্তুটো কৰোঁতে আমাৰ বহুত কষ্ট হ'ব হয়তো আমি নোৱাৰিম কি জানি এতিয়া তুমি কি কৰিবা হয় জিভাটো নচুৱাবা হয় কেমেৰা অলপ আগুৱাই দেখুৱাই দিয়াচোন জিভাটো লৰোৱাই দেখুৱা হয় এয়া চালে আপোনালোকে জিভাটো লৰোৱা হয় তুমি যে এইবোৰ কৰা তোমাৰ কষ্ট নহয় নে নহয় কষ্ট নহয় মানে সৰুৰ পৰা কৰি আহিছা ন হয় মানে ডেইলি কৰোঁতে কৰোঁতে মানে তোমাৰ অভ্যাস হৈ গৈছে এইটো ন এতিয়া দেখুৱাব পানী খাব এই গ্লাছত পানী আছে চাওক আপোনালোকে এয়া পানী আছে তো এই পানী খাই পেটৰ পৰা পানী ওলাই দিব লগে লগে উলিয়াই দিব পানীবিলাক তো এই পানীটো খাব খোৱাৰ পিছত পানীখিনি পেটৰ পৰা উলিয়াই দিব কেনেকৈ উলিয়াই দিব লগত থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক তো এই পানীখিনি খাই আছে এয়া চাওক পানীখিনি প্ৰায় খোৱা হৈছে তো পানীখিনি খোৱা শেষ হ'ল মই গ্লাছটো আপোনালোকক দেখুৱাই দিছোঁ এয়া চাওক গ্লাছত পানী নাই তো পানীখিনি গোটেইখিনি খাইছে তো এতিয়া পানীখিনি এও মুখেৰে উলিয়াই দিব তো মুখেৰে কেনেকৈ উলিয়াই দিব আপোনালোকক দেখুৱাই আছোঁ তো পানীখিনি তুমি যিখিনি খালা এতিয়া তো পানীখিনি এতিয়া মুখেৰে উলিয়াই দিবা নে কি দিয়াচোন মুখেৰে উলিয়াই দিয়াচোন চাওক Impressed. I am impressed. হয় চালে আপোনালোকে চালে যে পানীখিনি তেওঁ যিখিনি পানী খাইছিল হয় সেইখিনি পানী লগে লগে উলিয়াই দিলে আচলতে হয়তো এনেকুৱা প্ৰতিভা হয়তো বহুতৰো কম আছে কিন্তু আচলতে হয়তো এও আৰ্থিক অভাৱ অনাটনৰ বাবে মানে হয়তো আগবাঢ়ি যাব পৰা নাই হয়তো মোৰ ভিডিঅ'ৰ জৰিয়তে এওক আপোনালোকে বেছি বেছি সাপোৰ্ট কৰক হয়তো ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক তো এও আগুৱাই যোৱাৰ ক্ষেত্ৰত আপোনালোকে অলপ সহায় কৰক হয় আসলতে তুমি আগবাঢ়ি যোৱা মই কামনা কৰিম তুমি আগবাঢ়ি যোৱা আৰু আগুৱাই যোৱা এনেকৈ ট্ৰাই কৰি থাকা শৰীৰ চৰ্চা কৰি থাকা
হয় আপোনালোকে ল'ৰাজনৰ কাৰণে হয়তো প্ৰাৰ্থনা কৰিব তো এও আগবাঢ়ি যাওক ময়ো কামনা কৰোঁ এও আগবাঢ়ি যাওক আৰু এই এনেকৈ লাগি থাকক তো ভৱিষ্যতে ভাল হ'ব মংগল হ'ব তাৰে কামনা কৰোঁ তো আপোনালোকে ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কমেণ্ট কৰিব তো আচলতে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিলে হয়তো ল'ৰাজন ভাইৰেল হোৱাৰ ক্ষেত্ৰত এওঁৰ সহায় হ'ব তো এওঁক অলপ সহায় কৰক তো আৰু মোৰ এটা ৰিকুৱেষ্ট যদি আপোনালোকে মোৰ চেনেলটো ফ'ল' বা ছাবস্ক্ৰাইব কৰা নাই প্লিজ এবাৰ ফ'ল' বা ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ইমানে নেক্সট এটা ভিডিঅ'ত লগ পাম ধন্যবাদ